1 তাৰিখ আমি এতিয়া ক'ত যাব ওলাইছো আমি মন্দিৰ যাব ওলাইছো আৰু ৰাস্তাটো খালি খালি না গুৱাহাটী ৰাস্তা আজি ৰাস্তাটো খালি খালি আৰু কিবা ক'বা তুমি আইতা আপুনি এইটো ভিডিও দেখি আছে যদি এইটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব ঠিক আছে আইতা কৈছা ও স্পেশাল আইতা ন টুকুৰ ঠিক আছে আৰু মাহিও আৰু মামাও আৰু ককাও তুমি মিছ কৰিছা ন ককা আহি মামা আহি ককা মাহি মামি মাহি মামি না মাহি মামি হয় হয় এতিয়া আমাৰ ইউটিউবটো বন্ধ বালা মাহি বালা 2 1 মই মৌচুমী আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ 5MG ব্লগলৈ আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ নতুন নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলো ভালে থাকক সকলোৰে দিনবোৰ ভালকৈ পাৰ হওক আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁহে ইতিমধ্যে আমি মন্দিৰ গ'লোঁ বহাগৰ 1 তাৰিখ আৰু মন্দিৰ গ'লোঁ গণেশ মন্দিৰ সেৱা কৰি আহিলোঁ আৰু গুৱাহাটী আজি খালী খালী গোটেই ৰাস্তা মানে প্ৰায় খালীয়ে ইমান বেছি হেৰি নাই দোকানবোৰো বন্ধ আছে কাৰণ মানুহবিলাক চব ঘৰেই গৈছে আৰু বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে মই আপোনালোকক দুটা বস্তু দেখাব খুজিছোঁ আজি দুটা বস্তু মই ইউজ কৰি আছোঁ আৰু মই বহুত ভাল পাইছোঁ বস্তুটো এই 5MG ব্লগ চেনেল মই মোৰ কিছুমান ব্লগ শ্বেয়াৰ কৰোঁ আৰু তাৰ উপৰি যদি মই কেতিয়াবা ক'ৰবাত যাওঁ সেইবিলাকো যিমান পাৰোঁ ক্লিপ কিছুমান ৰাখি আপোনালোকক দেখাব চেষ্টা কৰোঁ আৰু মই যিবোৰ প্ৰডাক্ট মই ইউজ কৰোঁ সেই প্ৰডাক্টবিলাক যিবোৰ ভাল লাগে মানে যিটো মই যাৰ পৰা ভাল পাওঁ সেই বস্তুবিলাকো মই আপোনালোকক দেখাওঁ যাতে আপোনালোকেও ল'ব পাৰে তাৰোপৰি মই লাইফ কিছুমান টিপছ শ্বেয়াৰ কৰোঁ কিছুমান লাইফ হেক কিছুমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত যদি আপোনালোকৰ ভাল লাগে মোৰ চেনেলটো ভিডিঅ'বিলাক চাই থাকিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সকলোৰে মাজত আৰু কমেণ্ট কৰিব একদম নাপাহৰিব তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটা বস্তু দেখাম আহক চাই লওঁ আজি মই যিটো বস্তু প্ৰথমতে দেখাম তাৰ প্ৰথম বস্তুটো হ'ল এইটো বায়'টিকৰ আপোনাৰ এণ্টি এজিং চেৰাম হয় ধৰিব পাৰিছেনে এইটো হ'ল বায়'টিকৰ এণ্টি এজিং চেৰামটো একচুৱেলি আমি যদি যেতিয়া আমাৰ এটা নিৰ্দিষ্ট বয়স হয় যেতিয়া আমি স্কিন কেয়াৰ কৰাৰ লগে লগে আমি এটা এণ্টি এজিং চেৰাম ব্যৱহাৰ কৰাটো বহুত দৰকাৰী হৈ পৰে বায়'টিকৰ এডভান্স আয়ুৰ্বেদিকৰ এইটো ভিজিবলি এজলেছ চেৰাম হয় এইটো লগালে আমাৰ ছালখন ভাল হয় আৰু কিছুমান যিটো এণ্টি এজিং ইফেক্ট আছে সেইকাৰণে এই চেৰামটো মই ইউজ কৰিছোঁ কাৰণ এতিয়া অলপ বয়স হৈ গৈছে এইটো চেৰাম কাম কৰে আৰু এইটো চেৰামটো ডেইলি দুবাৰ ইউজ কৰিব লাগে ৰাতিপুৱা আৰু সন্ধিয়া বা ৰাতি যেতিয়া আমি মুখখন ধোৱাৰ পিছত আৰু মুখ আৰু ডিঙিত এইটো আপাৰ ষ্টাইলত এইটো ইউজ কৰিব লাগে হয় বায়'টিকৰ এটা হাৰ্বেল প্ৰডাক্ট যিটোত মানে কোনো ধৰণৰ আমাৰ যিটো ছালত বেয়া কৰিব পৰা কোনো কেমিকেল নাথাকে হাৰ্বেল হয় তো সেইকাৰণে এইটো মই চিলেক্ট কৰি এইটো ইউজ কৰিছোঁ আপোনালোকৰ যদি কোনোবাৰ দৰকাৰ হয় ইউজ কৰিব পাৰিব আৰু ইয়াত কি ইনগ্ৰেডিয়েণ্টছ আছে দেখাই দিওঁ দেই এইটো হ'ল বায়'টিকৰ এডভান্স আয়ুৰ্বেদিক বায়'ডেণ্ডেলিয়ান ভিজিবলি এজলেছ চিৰাম ফৰ অল স্কিন টাইপ আৰু আপোনাৰ স্কিনখন ৰিপেয়াৰ আৰু ৰিবেলেঞ্চ কৰে স্কিনটো তো মইশ্চাৰাইজাৰটো মানে ঠিকেই ৰাখে স্কিনটো ভাল কৰি ৰাখে আৰু এইটো অৰ্গেনিকেলি পিয়'ৰ হয় আৰু প্ৰিজাৰ্ভেটিভ ফ্ৰী হয় আৰু ডাৰ্মাটলজিকেলি এইটো টেষ্টেড হয় সেইটো কাৰণে মোৰ ভাল লাগিছে আৰু এইটোৰ প্ৰাইচটো আপোনালোকে দেখা পাইছে 230 ৰুপিজ 230 টকা সেইটোৱে বায়'টিকৰ এজলেছ চিৰাম আৰু এইটো হ'ল বায়'টিকৰ বায়' আলমণ্ড আল্ট্ৰা ৰিচ বডি ৱাছ আৰু এই বডি ৱাছটো সঁচাকৈ বহুত ভাল মই প্ৰথম ইউজ কৰিছিলোঁ ঘৰ যাওঁতে ভণ্টি আনিছিলে আৰু তেতিয়া মই ইউজ কৰি ইমানেই ভাল লাগিলে ঘৰত তাৰপিছত মই নিজেও এইটো আনি ল'লোঁ বহুত ভাল মানে এইটো বডি ৱাছে ফেচ ৱাছো কৰিব পাৰে তাৰমানে মুখ ধুলেও তাৰমানে একদম স্কিনখন বহুত ছফ্ট হয় একদম স্মুথ হয় একদম ছফ্ট হয় বডি ৱাছটো আপোনালোকৰ যাৰ বডি ৱাছ দৰকাৰ হয় এইটো একদম ইউজ কৰিব পাৰে বায়'টিকৰ প্ৰডাক্ট হয় হাৰ্বেল হয় তো কোনো ধৰণৰ হাৰ্মফুল কেমিকেলটো নায়েই সেইকাৰণে বহুতেই ভাল আৰু ইনগ্ৰেডিয়েণ্টছবিলাক বডি ৱাছ এলমণ্ড আছে নিম আছে ছানফ্লাৱাৰ সূৰ্যমুখী তেল আছে হালধিৰ ইনগ্ৰেডিয়েণ্টছো আছে আৰু বডিটো একদম ইম্পিউৰিটিছৰ পৰা জেণ্টলি ৱাছ কৰে আপোনাৰ ছালৰ যিটো নেচাৰেল pH বেলেঞ্চ আছে সেইটো কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে আৰু সঁচাকৈ এইটো ইউজ কৰিলেহে গম পোৱা যায় যে বহুত ভাল হয় আৰু এইটোৰ প্ৰাইচটো দেখা পাইছে 199 মানে প্ৰায় 200 টকা এটকা কম 200 টকা হয় আৰু পেকেটটো এইটো বায়'টিক এডভান্স আয়ুৰ্বেদিকৰ বায়' আলমণ্ড আল্ট্ৰা ৰিচ বডি ৱাছ 100% চপ ফ্ৰী এইটো ইয়াৰ ইনগ্ৰেডিয়েণ্টছবিলাক 100% বটানিকেল এক্সট্ৰেক্ট হয়
বস্তুটো ইউজ কৰি মোৰ বহুত ভাল লাগিছে একদম সফট ছালত কোনো ধৰণৰ হেৰি নকৰে সেইকাৰণে আপোনালোকে ইউজ কৰিব পাৰে ভাল হয় সেইকাৰণে আৰু আলমণ্ড এইটোত আছে বাদাম অইল আছে চিয়া চিডছ আছে গোটেইবিলাক আছে যিবোৰ ইনগ্ৰেডিয়েণ্টছ আমাৰ কাৰণে ভাল হয় আমাৰ ছালৰ কাৰণে তো এইটো ইউজ কৰি চাব পাৰে দুটা বস্তু আজি মই আপোনালোকক এই দুটা বস্তু দেখাইছোঁ বায়'টিকৰ এটা হ'ল এণ্টি এজিং ফেচ চিৰাম আৰু এটা হ'ল বায়'টিকৰ বডি ৱাছটো যিটো মোৰ বহুত ভাল লাগিছে ভাল হয় আপোনালোকে ইউজ কৰি চাব যদি আপোনালোকৰ ভাল লাগে কমেণ্ট কৰিব আৰু আপোনালোকে কিনি ল'ব বস্তুকেইটা ভাল হয় যাৰ যাৰ প্ৰয়োজন হয় কিনিব সেইকাৰণে মই আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছে আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে মোৰ চেনেলটো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক চাই থাকিব কণ্টিনিউ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আকৌ লগ পাম আপোনালোকক তেতিয়ালৈকে বহুত বহুত ধন্যবাদ সকলোৱে ভালে থাকিব হাঁহি থাকিব আৰু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব নিজে নিজৰ যত্ন ল'ব সদায় ভালকৈ থাকিব তাকে আশা কৰোঁ আকৌ আপোনালোকক লগ পাম ইয়াৰ পিছৰ ভিডিঅ'টোত তেতিয়ালৈকে আপোনালোকক বহুত ধন্যবাদ মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে